তো নমস্কাৰ গাইজ, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমাৰ এই ৰাস্তাটোত মানে জুবিন দাৰ স্মৃতিৰ বাবে আমি 200 জোপা নাহৰ পুলি ৰোৱাৰ কথা মানে ভাবিছোঁ। তাকে আমাৰ 3খন গাঁও বগীজুলি, পদুম পুখুৰী, আমাৰ বেজীগুৰি মিলি পেলাই যুৱক যুৱতীসকলে মিলি মানে নাহৰ পুলি ৰোৱাৰ বুলি ভাবিছোঁ। আৰু তাকে সেইটো কাৰণে আমি আগবাঢ়ি আহিছোঁ। তাকে এতিয়া সকলো মানে ইয়াতে গোট খাইছে। তাকে ইয়াৰ পৰাই আৰু ৰোৱাটো আৰম্ভ কৰিব লাগিব। তাকে বলক আপোনালোকক দেখাওঁ কি কৰোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি সমূহ ৰাইজ, আই মাতৃ, বন্ধু বান্ধৱ তথা শিশুসকলক এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। গতিকে এই অনুষ্ঠানৰ প্ৰাকখনতে আমি তেখেতৰ প্ৰতিচ্ছবিৰ আমি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। গতিকে এই অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে বেদেতিগুৰি গাঁৱৰ গাঁওবাসী আমাৰ অতিকে শ্ৰদ্ধাৰ ডিম্বেশ্বৰ বৰা ডাঙৰীয়াক আহি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবাঢ়ি চলি থাকিব। ইয়াৰ লগে লগে আমি এটা আদৰণি অনুষ্ঠান ৰাখিছিলোঁ। গতিকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগে লগে আমি এই আদৰণি অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে আমি চিন্তা কৰিছোঁ। আমাৰ সমূহ ৰাইজে চিন্তা কৰিছিল শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতি তথা তেখেতৰ আদৰ্শ যুগ যুগান্তৰলৈ আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত প্ৰবাহমান কৰি ৰাখিবৰ কাৰণে তেখেতৰ আদৰ্শক সন্মান জনাই আমি বেদেতিগুৰি বগীজুলি পথৰ দুয়ো কাষে নাহৰৰ পুলি ৰোপণৰ আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু সেই উদ্দেশ্যক সন্মান জনাই আমাৰ বিহালীৰে এগৰাকী প্ৰকৃতিপ্ৰেমী সমাজসেৱক, আমাৰ অতিকে শ্ৰদ্ধাৰ তথা মৰমৰ শ্ৰী হৰেণ দাস ডাঙৰীয়াই এই অনুষ্ঠানটিলৈ 200 নাহৰৰ পুলি আগবঢ়াইছিল। গতিকে আমি তেখেতক ৰাইজে আমাৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতক আমি কিদৰে শ্ৰদ্ধা জনাম নাজানো, তথাপিও আমাৰ ৰাইজে থিৰাং কৰিছিল তেখেতক এখন ফুলাম গামোচাৰে সেৱা সম্ভাষণ জনাব। গতিকে আমি সেই অনুষ্ঠানটিলৈ প্ৰথমে আগবাঢ়িছোঁ। গতিকে মই আমাৰ শ্ৰদ্ধাৰ হৰেণ দাস ডাঙৰীয়াক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এই গাঁৱৰে যুৱক শ্ৰী প্ৰবীণ তেলেঙে। প্ৰকৃতিপ্ৰেমীয়ে নাহৰৰ পুলি আগবঢ়াই আমাক কৃতাৰ্থ কৰিছিল শ্ৰদ্ধাৰ হৰেণ দাস ডাঙৰীয়াক। তেখেতক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে এই সমাজে তেখেতক অনুৰোধ জনাইছে। শ্ৰদ্ধাৰ বেদেতিগুৰি, পদুম পুখুৰী, বগীজুলি সমূহ গাঁওবাসী ৰাইজ সকলোকে সেউজী ধৰণী ধুনীয়া পেজৰ মই হৰেণ দাসে আপোনালোকক মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে আমাৰ অতি মৰমৰ জুবিন দাৰ নামত আপোনালোকে নাহৰ গছ পুলি ৰোপণৰ যি কাৰ্যসূচী হাতত লৈছে, সঁচাকৈ শলাগ ল'বলগীয়া পদক্ষেপ গ্ৰহণ কৰিছে। জয় জয়তে আকৌ এবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি ক'বলৈ আৰম্ভ কৰিছোঁ। চাওক ৰাইজ, জুবিন দাই সদায় প্ৰকৃতি ভাল পাইছিলে, সৰু সৰু পোৱালি ভাল পাইছিলে, যিকোনো জীৱ জন্তু ভাল পাইছিলে। তেখেতে সকলোকে মৰমৰে আদৰি লৈছিলে। আৰু তেখেতে পৃথিৱীখনক সেউজীয়া কৰিবৰ কাৰণে যি মনত আগ্ৰহ আছিলে, সেই আগ্ৰহেৰে আশা কৰি তেখেতে নাহৰ গছ পুলি ৰোপণ কৰিছিলে। মানে নাহৰ গছ পুলিয়ে
60% অক্সিজেন বেছিকৈ প্ৰদান কৰে। নাহৰ গছ ৰোপণ কৰিলে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হয়, সেইকাৰণে তেখেতে এই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তেখেতৰ অৱদান আমাৰ অসমীয়া জাতিৰ কাৰণে অতুলনীয়, তুলনা কৰিব পৰা নাযায়। তেখেতে অকাল মৃত্যুৰ কাৰণে আমি সঁচাকৈ খুব দুখ কৰিছো। হয়, মৃত্যু চিৰন্তন সত্য কথা, মৃত্যু হ'বই, কিন্তু তেখেত যে আমাৰ অকালতে আমাৰ হাতৰ পৰা গুচি গ'ল, আমি সঁচাকৈ বহুত অন্তৰত দুখ পালো। আৰু যিসকল লোকে, যিসকল প্ৰাণপীতে আমাৰ জুবিন দাক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল, তেখেতসকলে যে জহন্নামে যাবৰ কাৰণে আমি ৰাজ্যৰ তৰফৰ পৰা আহ্বান জনাইছো। আৰু অতি সোনকালে জুবিন দাৰ ন্যায়ৰ কাৰণে আমি দাবী জনাইছো। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা অমৰ হওক, জাষ্টিছ ফৰ জুবিন দা। ধন্যবাদ। আজি নাহৰৰ গছপুলি ৰোৱাৰ কাৰ্যসূচী আপোনালোকৰ মাজত ৰাখিছো, আহিছো আৰু সকলো ওলাই আহিছে, এইটোৱে ভাল লাগিছে। আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আদৰণি অনুষ্ঠানটো কৰিয়ে আছো আৰু আমাৰ মাজত যথেষ্ট মানুহ আহিছে। আমাৰ সকলোকে আমি এই ক্ষেত্ৰত মানে বক্তব্য বা তেনেধৰণৰকে দিব পৰা নাই, সেই ক্ষেত্ৰত আমি ক্ষমা প্ৰাৰ্থী, কাৰণ আমি গছপুলিখিনি লগাব লাগিব। আৰু আমাৰ গতিকে গোটেই কথাখিনি আপোনালোকে গমেই পাইছে। যিয়ে নহওক, আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো চলি থাকিব, আপোনালোকে ৰাইজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান দিব পাৰে। তাৰ লগতে আমি এই অনুষ্ঠানটো মূল আমাৰ যি কাৰ্যসূচী, আমি ভাবো যে সকলো জ্যেষ্ঠ, প্ৰথমতে জ্যেষ্ঠ হওক, তাৰপিছত আমাৰ আই মাতৃসকল হওক, তাৰপিছত আমাৰ যুৱকবৃন্দ হওক, যুৱতীসকল হওক, তাৰপিছত কণ আমাৰ ল'ৰা ছোৱালী সকলোখিনি সহযোগত আমি এফালৰ পৰা নাহৰৰ পুলিখিনি লগাই যাবৰ কাৰণে ব্যৱস্থা কৰো। এইখিনিতে মই আপোনালোকে গমেই পাইছে যে হৰেণ দাসদেৱে সেউজী ধৰণী ধুনীয়া বুলি এখন পেজ চলাই আছে আৰু তেখেতৰ পেজত আপোনালোকে সকলোখিনি গমেই পাই আছে। তেখেতে 200 পুলি দিছে, সেইখিনি কথাও গম পাইছে ইতিমধ্যে। যিয়ে নহওক, আমি পুলি লগালেই নহব, এই কথাটো মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিল। মই আয়োজক কমিটি বা তেনেধৰণৰ হিচাপে ক'বলৈ জনাই গাঁৱৰ যুৱক হিচাপে ক'বলৈ গৈছো যে আমি পুলিখিনি লগাম, কিন্তু পুলিখিনি যেন গৰু ছাগলীৰ পৰা ৰক্ষা কৰিব পৰা যায়, তাক ডাঙৰ কৰিব লাগিব। আৰু অকল ইয়াতেই নহয়, আমি অভাৰব্ৰিজতো পুলি লগাইছো। তো সেইখিনি পুলিও কেনেকুৱা কি হৈছে চোৱা চিতা আমাৰ প্ৰত্যেকৰ দৃষ্টি থাকিব লাগিব। এই গাঁৱৰ ৰাইজ আপোনালোকক সাৱধান থাকিব যেন আপোনালোকৰে গৰু ছাগলী আমাৰে মানে পুলি, গতিকে সেইটো ডাঙৰ হোৱালৈকে আপোনালোকৰ দায়িত্ব, আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আমাৰ এই পুলিভাগ ডাঙৰ হলেহে আমি গম পাম যে আমি জুবিন দাৰ স্মৃতিত লগোৱা পুলিটো ডাঙৰ কৰিলো, নহলে আমাৰ কিন্তু পুলি লগোৱাৰ কোনো উদ্দেশ্য সফল নহব। গতিকে শ্ৰদ্ধা ৰাইজ, এইখিনিকে কৈ এই আদৰণি অনুষ্ঠানটো ইমানতে সমাপ্ত কৰি আমি মূল অনুষ্ঠানলৈ আগবাঢ়ি যাম। ধন্যবাদ। গাইছ, আমি এতিয়া নাহৰ পুলি লৈ ল'লো, চবেই এতিয়া নাহৰ পুলি ৰাস্তা লগাব। এতিয়া গৈ আছো, আপোনালোকো দেখাই আছো ৰুম। এতিয়া জয় জুবিন দা, জয় জুবিন দা। এয়া আমাৰ ফাদাৰে ৰুই আছে। দেখিছো মানুহ এটা উৰাই আছে। এখন ড্ৰোন, সেইখন জুম কৰিব পৰা নাই, এতিয়া পুলিটো আছে তোৰ হাতত। বান্তি ক'ত ৰুবি? বল কৈ দে। জুবিন দা সদায় অমৰ হৈ থাকক, তাৰ স্মৃতিত আমি নাহৰ পুলি ৰোপণ কৰিবলৈ ওলাইছো। গতিকে অকল আমাৰ ইয়াত নহয়, সমগ্ৰ অসমতে নাহৰ গছ হ'ব লাগে, তেতিয়া আমি জুবিন দাক পাম। আৰু জুবিন দাই কৈ গৈছে যে য'ত নাহৰ ত'ত জুবিন। গতিকে আপোনালোকে সকলোৱে এই পদক্ষেপটো লওক, আৰু ইয়াকে ক'লো আৰু নাহৰ পুলি ৰুলেই নহ'ব, তাক প্ৰতিপালন কৰিব লাগিব। সেইটো কাৰণে ইয়াৰ বেৰা চেৰা দিয়া হ'ব, পাছত ৰুই লওঁ। এতিয়া মিঠুদাই গাঁত খান্দি আছে, মই এইটো ৰুম। জয় জুবিন দা, জয় জুবিন দা। এইফালে কি দিছে আপুনি কৈ দিয়ক। চুপাৰ হৈ যাব চাগে। তলত শিলগুজা থাকিলে উঠাই লবি হা, লগাওঁতে। অ'কে গাইছ, সেইকাৰণে ৰুই লওঁ। গাইছ, জুবিন দাৰ নামৰ ৰুই দিলো। তো গাইছ, এতিয়া বেৰা চেৰা দি দিলোঁ, মানে বাঁহৰ সেইটো আছিলেতো ঘেৰাটো, সেইটো কাৰণে এইটো দি দিলোঁ। এতিয়া ধুবুৰাই পুতি আছে, মই পুতিলোঁ বাৰু। ই মানে এটা কোফা মানুহটো, আৰু ই ভগা বিয়াত উলি দিবলৈ যায়, গম পাইছেনে গাইছ? গম পাইছে আপোনালোকে কি কথা কৈছোঁ, মানে ই ভগা বিয়াত উলি দিয়া মানুহ। নমস্কাৰ। তাকে আমাৰ সেইফালেও এতিয়া ৰুবগৈ, সেইফালে ৰাস্তাটোত। ব'লক সেইফালে যাওঁ।
সেইকাৰণে আমি তেওঁ আদৰ্শ অনুপ্ৰাণিত আমাৰ উঠি অহা প্ৰজন্মখিনিকো এটা শিক্ষা দিব বিচাৰিছোঁ যাতে আমি আজি কৰিছোঁ এই গছপুলি ৰোপণ আৰু 10খন গাঁও ওলাই আহক যেনেকৈ হৰেণ দাস শ্ৰীযুত হৰেণ দাস ডাঙৰীয়া যেনেকৈ আমাক বিনামূলীয়াকৈ গছপুলিখিনি যোগান ধৰিলে আৰু তেওঁলোকক যোগান ধৰিব হয়তো গোটেই বিহালীখন বা অসমখনেই নাহৰময় হৈ পৰক তাৰে কামনাৰে আমি সকলোৱে এই আদৰ্শৰে অনুপ্ৰাণিত হোৱা উচিত। ধন্যবাদ। তো ৰাইজ আগৰ পিনে ৰুই হ'ল তো এতিয়া এপিনে ৰোৱা নাছিলে এপিনে এতিয়া ৰুই আছে ৰোৱাটো হৈ গ'ল বাকী বেৰিবলৈহে আছে এতিয়া তো গাইজ পুলি ৰোৱা হৈ গ'ল পুলি ৰোৱাৰ পিছতে আমি আহিলোঁ ড্ৰোন শ্বট ল'বলৈ সেইখন ড্ৰোন মাইনাদাই চলাই আছে ড্ৰোন আৰু মাজলৈ যা মাজলে এনেকে আহো চিধাকে ডেড বডিটো নিচিনাকৈ পৰি আছে ড্ৰোন চলি আছে এতিয়া মই শুম ভিডিঅ' বনাম এতিয়া শুই ল'লোঁ গাইছ এই ড্ৰোন শ্বটটো আপোনালোকে মই লগাই দিম বাৰু আপোনালোকে চাব তাতে এতিয়া ড্ৰোন শ্বট হৈ গ'ল সেইখন ড্ৰোন ক'ত গ'ল সৰুখন নেদেখি সেইফালে গ'ল নেদেখিয়ে আপোনালোকে চাব জয় জুবিন দা ঠিক আছে মায়াবিনীটো মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আই ইয়াৰ পুনৰ তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেষ্টা তোমাৰ নামি অহা ৰদৰেনো মোৰ দেহত প্ৰতি চাই জুৰি লাবুন ফুলৰ পাতৰ হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই খনি গাঁও বুকুৰ আপোন ইয়াতে দেখোন নতুন আপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতত হাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন তো আজি গাইজ কি হ'ল এতিয়া আমাৰ মায়ে ক'ব এতিয়া মায়ে কৈছিলে বোলে তই মোক ভিডিঅ' নুঠালি যে বোলে সেইটো কাৰণে এতিয়া উঠাই দিছোঁ মায়ে কৈ দিয়ে আজি ইমান যুৱক যুৱতী আইমাতৃসকল আৰু ৰাইজখিনি গোট খালে তথাপিতো মোৰ ল'ৰাটোৱে মোৰ এটা ষ্টেটমেণ্ট নল'লে মোৰ সেইকাৰণে বেয়া লাগিছে গতিকে আজি এটা কথা ভাল লাগিছে কিয়নো সকলো ওলাই আহিছে নাহৰ পুলি ৰুবলৈ আমাৰ এই ৰাস্তাটোত বগীজুলি বেদেতিগুৰি আৰু বেঙাবাৰী ৰাইজ গোট খালে গতিকে ইতিমধ্যে গছপুলি ৰোপণ কৰা হৈ গ'ল আৰু আবেগিক হৈ আছোঁ মনটো বহুত দুখ লাগি আছে তাৰ মাজতে আমি
এই জুবিন দাক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে আমি নাহৰ পুলি ৰোপণ কৰিলোঁ। গতিকে সেয়াই জুবিন দাই কৈছিল নাহৰ পুলি য'ত থাকিব আৰু তাত মই থাকিম। গতিকে আমি সেই আত্মাৰ সদ্গতি কামনা কৰি পেলাই আমি নাহৰ পুলি ৰোপণ কৰিছোঁ। গতিকে আজি ইমানেই আৰু মনটো খুব আৱেগিক হৈ আছে। তাৰ মাজতে অকণমান কৈছোঁ আৰু মোৰ ল'ৰাটোৱে হাত মিলাইছে। গতিকে ধন্যবাদ, মোৰ ল'ৰাটোলৈ ধন্যবাদ। মই এই চেনেলটো যিসকলে চাই ছাবস্ক্ৰাইব কৰি দিব দেই, নাপাহৰিব, লাইকো কৰি দিব, ছাবস্ক্ৰাইব কৰিব আৰু এই মোৰ ল'ৰাটো আগুৱাই যোৱাত সহায় কৰি দিব। ধন্যবাদ। ধন্যবাদ। মায়ে কৈছে যেতিয়া আপোনাক কৰি দিব দেই। ধন্যবাদ। তো আজিলে ইমানেই আছিলে। তো বাকী গছ পুলিখিনি ৰুইছিলোঁ যে সেইখিনি আপোনালোকক দেখাই থাকিম মাজে সময়ত যেতিয়া ব্লগ বনাম তেতিয়া। তো আজিলে ইমানেই, নেক্সট ব্লগত লগ পাম। অ'কে বাই।